এই ভিডিওটি কি কাৰণত বনাবলৈ ওলাইছো ৰাজ্যখনত এইকেইদিন এটা ভিডিও বৰকৈ ভাইৰেল হৈ পৰিছে যে পুৰণি টকা বিক্ৰী কৰি 25 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰি যদি আপোনাৰ ঘৰত 100 বছৰ পুৰণি মুদ্ৰা আছে বা 100 বছৰ পুৰণি আপোনাৰ লগত নোট আছে তেনেহলে আপোনালোকে 25 লাখ টকালৈকে পাব পাৰিব সেই টকা বিক্ৰী কৰি আপোনালোকে এনেকৈ এটা নিউজ দেখিবলৈ পাইছে সোশ্যাল মিডিয়াৰ পৰা আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ নিউজ চেনেল আছে সেই নিউজ চেনেল সমূহত কিন্তু আপোনালোকৰ এই নিউজবোৰ দেখি মনত এটা প্ৰশ্ন হৈ আছে যে এই নিউজটো প্ৰকৃততে কিমান দূৰ সঁচা তো মই আপোনালোকক এই ভিডিওটিৰ জৰিয়তে জনাব বিচাৰিছো এই নিউজটো সম্পূৰ্ণৰূপে সঁচা 100% সঁচা এই নিউজটো আৰু মই আপোনালোকৰ মাজত এই ভিডিওটি বনোৱাৰ কাৰণ হৈছে এইখিনি নিউজ বিলাকৰ ভিডিও ভাইৰেল হৈ পৰিছে যে পুৰণি টকা বিক্ৰী কৰক 25 লাখ টকা পাব পুৰণি টকা বিক্ৰী কৰক 10 লাখ টকা পাব কিন্তু এইটো বুজাই দিয়া হোৱা নাই যে আপোনালোকে সেই পুৰণি টকাসমূহ ক'ত বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব আৰু সেই টকা বিক্ৰী কৰি আপোনালোকে কেনেকৈ টকাখিনি লাভ কৰিব পাৰিব সেইটো হলে বুজাই দিয়া হোৱা নাই তো তাৰ বাবে মই এই ভিডিওটি লৈ আহিছো আপোনালোকৰ মাজত এই ভিডিওটিৰ জৰিয়তে আপোনালোকক বুজাই দিম দেখাই দিম যে যদি আপোনালোকৰ ঘৰত পুৰণি টকা আছে 100 বছৰ পুৰণি তেন্তে আপোনালোকে সেই টকাসমূহ কেনেকৈ বিক্ৰী কৰিব পাৰিব অনলাইনৰ জৰিয়তে লগতে আপোনালোকে কোনটো মুদ্ৰাৰ পৰা কিমানকৈ টকা লাভ কৰিব পাৰিব আৰু সেই টকাখিনি আপোনালোকে কেনেদৰে লাভ কৰিব পাৰিব এই ভিডিওটিৰ জৰিয়তে সম্পূৰ্ণকৈ আপোনালোকক বুজাই দিয়া হ'ব তো তাৰ বাবে আপোনালোকে এই ভিডিওটি অতি মনোযোগেৰে শুনি থাকিব তেতিয়াহে আপোনালোকে জানিব পাৰিব বুজিব পাৰিব লগতে আপোনাৰ ঘৰত থকা পুৰণি টকা বিক্ৰী কৰি আপোনালোকে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব এই ভিডিওটি চোৱা হোৱাৰ পিছতে তো ভিডিওটি আৰম্ভ কৰাৰ আগত মাত্ৰ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এই ভিডিওটি আপোনালোকে লাইক কৰা নাই সকলোৱে এই ভিডিওটি লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰমেশনবোৰ পাই থাকিবৰ বাবে প্ৰথমটো কইন আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখিবলৈ পাইছে এই মুদ্ৰাটোত শ্ৰী ৰাম বুলি লিখা আছে আৰু শ্ৰী ৰাম লক্ষ্মণ আৰু সীতা দেৱীৰ ফটো আছে এই মুদ্ৰাটো যদি আপোনালোকৰ ওচৰত আছে এই মুদ্ৰাটো বিক্ৰী কৰিলে আপোনালোকে 10 লাখ টকা পাব আৰু কেনেকৈ বিক্ৰী কৰিব মই এই ভিডিওটিতে আপোনালোকক দেখাই যাম তো তাৰ বাবে আপোনালোকে এই ভিডিওটি শেষলৈকে চাই থাকিব আৰু নেক্সট আহি যাব 1 পইচা 5 পইচা 10 পইচা 20 পইচা 25 পইচা 50 পইচা লগতে 1999 চনৰ যদি 1 টকা মুদ্ৰা আছে এইসমূহ বিক্ৰী কৰিলে আপোনালোকে 5000ৰ পৰা 10000 টকা লাভ কৰিব পাৰিব আৰু নেক্সট আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰিনত আহি যাব বৈষ্ণৱ দেৱীৰ মুদ্ৰা আৰু এই মুদ্ৰাটো হৈছে 10 টকীয়া মুদ্ৰা যদি আপোনালোকৰ ওচৰত 5 টকীয়া মুদ্ৰা আৰু 10 টকীয়া মুদ্ৰা আছে য'ত নেকি সেই মুদ্ৰাত বৈষ্ণৱ দেৱীৰ ফটো আছে তেনেহলে আপোনালোকে সেই মুদ্ৰা বিক্ৰী কৰি 5ৰ পৰা 10 লাখ টকা লাভ কৰিব পাৰিব কেনেকৈ বিক্ৰী কৰিব মই সুন্দৰভাৱে বুজাই যাম আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে 4 আনা 25 পইচা এইসমূহ টকা বিক্ৰী কৰিলে আপোনালোকে 500ৰ পৰা 1000 টকা লাভ কৰিব পাৰিব আৰু তাৰ পিছত আহি যাব 5 টকীয়া নোট এই 5 টকীয়া নোটখন যদি আপোনালোকৰ মাজত ঠনঠনীয়া নোট হ'ব লাগিব যদি আপোনালোকৰ নোটখন বেয়া হৈছে তেনেহলে বিক্ৰী নহব যদি একদম নোটখন নতুন হৈ আছে তেনেহলে আপোনালোকে 2000 টকা লাভ কৰিব পাৰিব এই 5 টকীয়া নোটখনৰ পৰা আৰু নেক্সট আহি যাব 2 টকীয়া মুদ্ৰা 2 টকীয়া মুদ্ৰাটো যদি এনেকুৱা এটা ছবি আছে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে যদি এনেকুৱা এটা ছবি আপোনালোকে দেখিবলৈ পায় যদি আপোনালোকৰ মাজত এই 2 টকীয়া মুদ্ৰাটো আছে তেনেহলে এই 2 টকীয়া মুদ্ৰাটোৰ পৰা আপোনালোকে 1.5 লাখ টকা পাব কেনেকৈ পাব মই আপোনালোকক লাইভ প্ৰুফ দেখাম আপোনালোকে হয়তো ভাবিছে এনে কৈ আছে আপোনালোকক মই লাইভ প্ৰুফ দেখাই যাম আপোনালোকে মাথো চাই থাকক আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো এটা মুদ্ৰা এই মুদ্ৰাটোৰ মই নামটো নাজানো কিন্তু এই মুদ্ৰাটো যদি আপোনালোকৰ ওচৰত আছে যদি আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহলে এই মুদ্ৰাটোৰ পৰা আপোনালোকে 55 লাখ টকা পাব 55 লাখ কাৰণ এই মুদ্ৰাটোৰ ওজন 1 কিলোগ্ৰাম আৰু এই মুদ্ৰাটো হয়তো বহুতৰে ওচৰত নাইও
যিসকলৰ ওচৰত আছে এই ভিডিঅ'টিৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নেক্সট আহি যাব বৈষ্ণৱ দেৱীৰ ফটো 5 টকীয়া মুদ্ৰা। যদি এই 5 টকীয়া মুদ্ৰাটো আপোনালোকৰ মাজত আছে তেনেহ'লে 5 লাখৰ পৰা 10 লাখৰ ভিতৰত পাব এই মুদ্ৰাটো বিক্ৰী কৰি। আৰু নেক্সট আহি যাব আপোনালোকে দেখিবলৈ পাইছে এইটো মুদ্ৰা 1884 পৰা 2005 চনৰ ভিতৰত হ'ব লাগিব। যদি আপোনালোকৰ মাজত এইটো মুদ্ৰাও আছে তেনেহ'লে এই মুদ্ৰাটোৰ পৰা আপোনালোকে 3 লাখ টকা পাব। আৰু কেনেকৈ পাব এই ভিডিঅ'টিত সম্পূৰ্ণকৈ আপোনালোকক বুজাই দিয়া হ'ব A to Z। আৰু যদি আপোনালোকৰ ওচৰত এইটো 1913 চনৰ এটা এনেকুৱা 1 টকীয়া মুদ্ৰা আছে তেন্তে আপোনালোকে এই 1 টকীয়া মুদ্ৰাটোৰ পৰা 20 লাখৰ পৰা 25 লাখৰ ভিতৰত পাই যাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইটো হৈছে পিছ সাইড 1 টকাটোৰ আৰু এইটো হৈছে আগ সাইডে এনেকৈ থাকিব আৰু পিছ সাইডে এনেকৈ থাকিব। আৰু নেক্সটটো কইন্স মই আপোনালোকক দেখাবলৈ ওলাইছো এইবিলাক হৈছে 10 পইচা 20 পইচা এইবিলাক মুদ্ৰা বিক্ৰী কৰিও আপোনালোকে টকা লাভ কৰিব পাৰিব। আৰু 1 টকীয়া মুদ্ৰাটো এনেকুৱা কালাৰৰ হ'লেও কোনো ধৰণৰ কথা নাই, কিন্তু মুদ্ৰাটো 100 বছৰ পুৰণি হ'ব লাগিব। যদি এনেকুৱা মুদ্ৰা আপোনালোকৰ ওচৰত আছে 1 টকীয়া তেনেহ'লে এই মুদ্ৰাৰ পৰাও আপোনালোকে 20ৰ পৰা 25 লাখ টকা লাভ কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ভালদৰে স্ক্ৰীনত। তাৰ পিছত এনেকুৱা এটা মুদ্ৰা আহি যাব আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। যদি এই মুদ্ৰাটো আপোনালোকৰ ওচৰত আছে তেনেহ'লে এই মুদ্ৰাটোৰ পৰা আপোনালোকে 22,000 টকা লাভ কৰিব পাৰিব। আৰু বহুতৰে ওচৰত 1913 নহয় 1901 চনৰো আছে। যিসকলৰ ওচৰত 1901 চনৰ মুদ্ৰা আছে 1 টকীয়া সেইসকলে 20ৰ পৰা 25 লাখ টকা পাব। কেনেকৈ পাব মই সুন্দৰভাৱে আপোনালোকক বুজাই যাম। প্ৰথমতে মই আপোনালোকক কইন্সখিনি দেখাই যাওঁ যাতে কোনেও কনফিউজন নহয়। এই মুদ্ৰাটো আপোনালোকে ফটোকপি দেখিবলৈ পাইছে ইন্দিৰা গান্ধী। যদি ইন্দিৰা গান্ধীৰ এই ফটো থকা আপোনালোকৰ মাজত মুদ্ৰা আছে মুদ্ৰাটো যেনেকুৱাকৈ কালাৰ নহওক আপোনালোকে লাভ কৰিব পাৰিব 5 লাখ টকা। আৰু নেক্সট আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। যদি এনেকুৱা ৰঙা অকণমান ৰঙা পৰা মুদ্ৰা যদি আপোনালোকৰ ওচৰত আছে ৰঙা কালাৰৰ যিকোনো মুদ্ৰা নহওক 5 টকীয়াও হ'ব পাৰে 10 টকীয়াও হ'ব পাৰে 25 পইচাও হ'ব পাৰে যি কি মুদ্ৰা নহওক যদি আপোনালোকৰ ওচৰত ৰঙা পৰা মুদ্ৰা আছে তেনেহ'লে আপোনালোকে সেই মুদ্ৰাৰ পৰা 10ৰ পৰা 15 লাখ টকা উপাৰ্জন কৰিব পাৰিব। তো মই আপোনালোকক বহুখিনি মুদ্ৰা ইতিমধ্যে দেখাই দিলোঁ। এতিয়া কেনেকৈ বিক্ৰী কৰিব লাগে মই আপোনালোকক সুন্দৰভাৱে বুজাই যাম। তো আপোনালোকে অতি মনোযোগেৰে চাই থাকিব। আপোনালোকে এই মুদ্ৰাসমূহ বিক্ৰী কৰিবৰ বাবে প্ৰথমতে যাব লাগিব গুগলত। আৰু গুগলত আপোনালোকে টাইপ কৰিব লাগিব ইণ্ডিয়া মাৰ্ট কইন চেল। যেতিয়া আপোনালোকে সাৰ্চ কৰি দিব টাইপ কৰি কিনে তাৰপিছত এনেকুৱা এটা ৱেবছাইট আপোনালোকে দেখিবলৈ পাব। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ৱেবছাইটটোৰ নাম হৈছে m.indiamart.com। তো এই লিংকটোত এবাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট খোল খাই যাব। আৰু এই ৱেবছাইটটোৰ নাম হৈছে ইণ্ডিয়া মাৰ্ট। আৰু আপোনালোকে ইয়াতে নিশ্চয় ফটোসমূহ দেখিবলৈ পাইছে। এই টকা এই মুদ্ৰাটোৰ আপোনালোকে কিমান টকা দি আছে আপোনালোকে চাওক। এইটো হৈছে এটা মুদ্ৰা। মই আপোনালোকক আগতেই কৈছিলোঁ যে ৰঙা পৰা মুদ্ৰা যাৰ লগত আছে বহুখিনি টকা লাভ কৰিব পাৰিব। আৰু এই মুদ্ৰাটোৰ দাম দিয়া হৈছে 1.60 লাখ টকা। এই মুদ্ৰাটোৰ পৰা 1.60 লাখ টকা পাব যিজনে ফটো মাৰি দিছে। তো আপোনালোকেও এনেকৈয়ে ফটো মাৰি দিব লাগিব এই ৱেবছাইটটো। ইয়াতে বহুতো ধৰণৰ কইন্স এনেকুৱা দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় স্ক্ৰীনত। এইসমূহ মুদ্ৰা যেনেকৈ আপোনালোকে পুৰণি মোবাইল বাইক যেনেকৈ আপোনালোকে OLXত বিক্ৰী কৰে ঠিক তেনেকৈ এইটো ৱেবছাইটত পুৰণি মুদ্ৰা বিক্ৰী কৰা হয়। আৰু আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকৰ মাজত এনেকুৱা এটা মুদ্ৰা আছে এই মুদ্ৰাটোত দাম দিয়া হৈছে 500 টকা। তো 500 টকা লাভ কৰিব যাৰ এনেকুৱা আছে। মানে আপোনাৰ হিচাপত আপুনি দামটো লিখিব পাৰে। ঠিক আছে। আপোনালোকৰ যদি ওচৰত 1913 চনৰ মুদ্ৰা আছে 1 টকীয়া মুদ্ৰা তেনেহ'লে আপোনালোকে মিনিমাম 15 লাখ টকা লিখিব। 15 লাখতকৈ তলত নাহিব কাৰণ নিউজটো ভাইৰেল হৈ পৰিছে 25 লাখ টকা দিব বুলি। তো আপোনালোকে 25 লাখ লিখিব নালাগে 15 লাখ টকা হ'লেও আপোনালোকে লিখিব। তো এতিয়া মই আপোনালোকক বহুখিনি ইয়াৰে কইন্স দেখাই দিলোঁ। অকণমান নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ফটোখিনি সুন্দৰভাৱে অহা নাই। তো এনেকুৱা চাওক ইয়াতে মুদ্ৰা দিয়া হৈছে এইকেইটা মুদ্ৰা। আৰু ইয়াতে মুদ্ৰাখিনিত চাওক আপোনালোকে দেখিবলৈ পাইছে 25 লাখ টকা। এই মুদ্ৰাসমূহ
25 লাখ টকাত বিক্ৰী হ'ব আপোনালোকে এই ভিডিঅ'টিৰ কমেন্ট বক্সত সকলোৱে কমেন্ট কৰক যে মোৰ ওচৰত ইমান অমুক পুৰণি মুদ্ৰা আছে সকলোৱে কমেন্ট কৰক মই সকলোৰে কমেন্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু মই যদি আপোনালোকে বিক্ৰী কৰিব নোৱাৰে তেনেহলে মই আপোনালোকৰ মুদ্ৰাসমূহ বিক্ৰী কৰাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টি ইমানেই আছিল ধন্যবাদ জয়